Hello everyone, Hileez Kitchen and Blogsৰ তৰফৰ পৰা আপোনালোকক তথা আপোনাৰ পৰিয়ালৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। তেল পিঠা বনাবলৈ আমাক লাগিব 2 কাপ চাউলৰ গুড়ি, 1 কাপ ময়দা, 1/2 কাপ সুজি, মই এই কাপটো জুখিবলৈ ব্যৱহাৰ কৰিছো। মই আৰু লৈছো 4 চামুচ চেনি, সৰু বাটিৰে আধা বাটি গুড়, 1/2 কাপ গাখীৰ, এচিকুটমান নিমখ, এচামুচ বেকিং পাউডাৰ আৰু 1/2 চামুচ বেকিং সোডা। তেল পিঠা ভাজিবলৈ মই ৰিফাইন তেল ব্যৱহাৰ কৰিম। প্ৰথমতে মিশ্ৰণখিনি বনাবলৈ চাউলৰ গুড়ি, ময়দা আৰু সুজিখিনি পাত্ৰ এটাত লৈছো। আৰু হেণ্ড ব্লেন্ডাৰ এডালেৰে গোটেইখিনি মিহলি কৰি লৈছো। এতিয়া ইয়াত 2 চামুচ চেনি এড কৰিছো। আকৌ এইখিনি মিলাই লম। এইবাৰ গুড়খিনি যোগ কৰিম। গুড়খিনি অলপ মিলাই ল। তাৰ পাছত ইয়াত অলপ অলপ গাখীৰ দি ব্লেন্ড কৰিম। এয়া চাওক, মোৰ মিশ্ৰণখিনি ধুনীয়াকৈ হৈ উঠিছে। ইয়াত এতিয়া দিম নিমখ, আৰু এয়া বেকিং পাউডাৰ, আৰু দিম বেকিং সোডা। আকৌ অলপ ব্লেন্ড কৰি ল'ম। এইখিনি কনসিস্টেন্সি হোৱালৈ ব্লেন্ড কৰিব লাগিব। মোৰ মিশ্ৰণ ৰেডি। এই মিশ্ৰণখিনি 3 ঘণ্টামান ঢাকি থৈ দিম। 3 ঘণ্টামানৰ পাছত এতিয়া মই কেৰাহীত তেল পিঠা বনাবলৈ ৰিফাইন তেল গৰম হ'ব দিছো। তেল গৰম হলে তাত সৰু হেতা এখনেৰে মিশ্ৰণখিনি এনেদৰে তেলত দিম। ফ্লেম মিডিয়াম টু লো ৰাখিছো। পিঠাখন ফুলি উঠিলে লুটিয়াই দিম। পিঠাখন দুয়োচাইড ৰঙচুৱা হোৱাকৈ ভজা হলে ইয়াক কাঢ়ি থম। এনেদৰে বাকী মিশ্ৰণখিনিও এটা এটা কৰি পিঠা বনাই লম। এতিয়া ভোগালী বিহুৰ সময়। আপোনালোকে এই পিঠাখন বনাই চাবচোন। ৰাতিপুৱা মেজিৰ কাষত বহি পৰিয়াল বৰ্গৰ লগত অসমীয়া পিঠা পনাৰে চাহ কাপ খোৱাৰ মজাই বেলেগ।
আকৌ এবাৰ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনালোঁ।